নমস্কাৰ বহুত দিনৰ মূৰত ভিডিঅ' এটা বনাবলৈকে আৰম্ভ কৰিলোঁ। আজি মই উপস্থিত আছোঁ চিপাঝাৰৰ এগৰাকী স্বনামধন্য শিল্পী, যিগৰাকীয়ে সংগীতৰ সৈতে বহুত দিনৰ পৰা লাগি আছে। আৰু আমাৰ বিশেষকৈ এইখন ঘৰৰ লগত এটা সম্পৰ্ক আছে। যেতিয়া আমি সংগীতৰ সৈতে জড়িত হৈছিলোঁ, তেতিয়াৰ পৰা এইখন ঘৰতেই শিকি বুজি গৈছিলোঁ। তেখেত হৈছে অচ্যুত বনিয়া। অচ্যুত বনিয়াৰ ঘৰত আমি আছোঁ। তেখেতে আমাক বহুত শিকাইছিলে। আৰু বিশেষকৈ 16 অক্টোবৰ ঐক্যতানৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগীত ৰাখি যি সাংস্কৃতিক সন্ধিয়া আয়োজন কৰে আৰু শ্ৰদ্ধাৰ শিল্পী জয়ন্ত হাজৰিকাদেৱৰ যি গীতৰ প্ৰতিযোগিতা হয়, সেই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবৰ কাৰণে ৰিহাৰ্চেল কৰা, সাংস্কৃতিক সন্ধিয়াৰ কোৰাছত অংশগ্ৰহণ কৰা ৰিহাৰ্চেলসমূহ চব ইয়াতে হৈছিলে। গতিকে আমি ইয়াতে আজি উপস্থিত হৈছোঁ এনে মনটো ভাল লাগিবৰ কাৰণে। দুই এটা গীত শুনিম, গীত গাবৰ কাৰণে চেষ্টা কৰিম, তেনেকৈ আগবাঢ়িছোঁ। এয়া অচ্যুত দা আৰু পিছফালে সেইটো সোণা দা এগৰাকী ভাল তাবলিষ্ট। আৰু অচ্যুত দাক হয়তো চিপাঝাৰৰ সকলোৱে জানে, দৰঙৰ সকলোৱে জানে। অচ্যুত দা বহুত দিনৰ মূৰত কওক। গোপাল, তোমাক বহুত দিনৰ মূৰত লগ পালোঁ। বহুত ভালেই লাগিলে এনেকৈ লগ পাই। পিছলৈ যাতে এনেকৈ লগ পাই থাকোঁ, তাৰ কামনা কৰিছোঁ। আৰু ধন্যবাদ। আৰু কিছু সময় পিছত আপোনালোকক দেখুৱাই আছোঁ। এইগৰাকী হৈছে তাবলিষ্ট সতীশ নাথ, আমাৰ দৰঙৰ এগৰাকী খুব ধুনীয়া ভাল তাবলিষ্ট সতীশ। তেওঁৰ ঘৰ হাপামাৰাত সেনাপতিপাৰা গাঁৱত। কেনেকুৱা লাগিছে আকৌ? মই কি ক'ম আৰু, ভাল লাগিছে বাৰু পৰিৱেশটো। ধন্যবাদ। সেইফালে আছে কিশোৰ দা, এইফালে ডিকি, আৰু এইটো কিশোৰ। আমি সকলো আৰম্ভ কৰি আছোঁ এতিয়া। এনেকুৱাকৈ আমাৰ গান গোৱা পৰ্ব চলি আছে। অচ্যুত দাই গাই আছে কিশোৰ আছে, সিও গাব। গতিকে এটা সুন্দৰ মেহফিল জমি উঠিছে লাহে লাহে। প্ৰথমতে আমি জয়ন্ত হাজৰিকাৰ গীত, তাৰপিছত ভূপেন হাজৰিকাদেৱৰ গীত, ইয়াৰ পিছত এইবাৰ কি হ'ব অচ্যুত দা? ভূপেন হাজৰিকাৰ সুন্দৰ গীত এটি, গংগা আমাৰ মা। ঠিক আছে, আৰম্ভ কৰক। গংগা মোৰ মা, পদ্মা মোৰ মা, মেঘনা গংগা মোর মা, পদ্মা মোর মা, এইবিলাক শুনাটা যাব।
তো চিন্তা ছিলে জীবনের ঠিকানা। তোমার সুরে ভরা ঘটনা হে ভরার করুণা। তুমি